সকলোকে হিয়াৰ পৰা নমস্কাৰ আৰু স্বাগতম মোৰ চেনেললৈ। আজি ভাগৱান ষ্টাৰ্ট সাঁথৰৰ আমি আজি কেইটামান সাঁথৰৰ উত্তৰ আলোচনা কৰিম। যিসকলে সাঁথৰৰ উত্তৰটো জানে তেওঁ তলত উত্তৰটো উল্লেখ কৰিব পাৰে। আজিৰ সাঁথৰটো হৈছে এনেধৰণৰ। 1 নম্বৰ, জন্মৰ পিছত আহে আৰু যায়, আকৌ আহে আকৌ যায়, কিন্তু এতিয়া যোৱাৰ পিছত আৰু ঘূৰি নাহে। কি বস্তু কওকচোন বাৰু? যদি আপোনাক আৰু সময় লাগে আপুনি ভিডিঅ'টো পজ কৰি আৰু সময় ল'ব পাৰে। উত্তৰটো হৈছে দাঁত। নম্বৰ 2 প্ৰশ্ন, পানীৰ পৰা হয়, চব মানুহে খায়, কিন্তু এবাৰ পানীত পৰিলে হেৰুৱাই যায়। কি বস্তু হয় কওকচোন বাৰু? উত্তৰটো হৈছে নিমখ। নম্বৰ 3 প্ৰশ্ন, মুখ আছে জিভা নাই, পেট আছে পেটু নাই। কি হয় সেইটো কওকচোন বাৰু? এইটো এনচাৰটো হৈছে কলহ। নম্বৰ 4 প্ৰশ্ন, চকু থকা মানুহেও দেখে আৰু চকু নথকা মানুহে দেখে। সেইটোনো কি বস্তু হয় কওকচোন বাৰু? ইয়াৰ উত্তৰটো হৈছে সপোন। নেক্সট প্ৰশ্ন 5 নম্বৰ, সকলো মানুহে খায়, গছত লাগে, কিন্তু কোনেও দেখা নাপায়। উত্তৰটো হৈছে বতাহ। এইটো প্ৰশ্নৰ আৰু এটা এনচাৰ আছে, কোনোবাই যদি জানে তলত কমেণ্ট কৰি জনাব। ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ কাৰণে। আকৌ ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।